মই আজি সঁচাকৈ আনন্দিত আৰু গৌৰৱ অনুভৱ কৰিছোঁ যে আমাৰ চিথিলা অঞ্চলত বহুত মেধাৱী ছাত্ৰ ছাত্ৰীয়ে এইবাৰ হাইস্কুল শিক্ষান্ত আৰু হায়াৰ ছেকেণ্ডেৰী শিক্ষান্ত পৰীক্ষাত ভাল নম্বৰ লাভ কৰি তেওঁলোকে পাছ কৰিছে। এইটোৱে আমাৰ অঞ্চলৰ এটা আশাৰ সঞ্চাৰ সৃষ্টি কৰিছে। অদূৰ ভৱিষ্যতে মই আশা ৰাখিছোঁ যে এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ ভৱিষ্যত জীৱনত ভালদৰে শিক্ষা লাভ কৰি ভাল পদবী দখল কৰিবলৈ সক্ষম হ'ব আৰু তেওঁলোক সুনাগৰিক হৈ আমাৰ অঞ্চলৰ, আমাৰ ৰাজ্যৰ আৰু আমাৰ দেশৰ কাৰণে ভাল কাম কৰিব। মোৰ ফালৰ পৰা সকলোকে সম্বৰ্ধনা জনাইছোঁ আৰু এই যে আসাম বাঙালী ফেডাৰেশ্যনৰ আঞ্চলিক চিথিলা বাঙালী যুৱ ফেডাৰেশ্যন তেওঁলোকৰ এই যিটো মহৎ প্ৰচেষ্টা, এই প্ৰচেষ্টাকো মই ধন্যবাদ জনাইছোঁ আৰু আশা ৰাখিছোঁ তেওঁলোকে যাতে সমাজৰ অন্যান্য কাম কাজৰ কথা চিন্তা কৰাৰ উপৰিও শিক্ষাৰ ক্ষেত্ৰত যাতে গুৰুত্ব আৰোপ কৰে, কাৰণ আমি সকলোৱে জানো যে শিক্ষাই জাতিৰ মেৰুদণ্ড। গতিকে তেওঁলোক যাতে শৈক্ষিক দিশত যিটো আঞ্চলিক, তেওঁলোকে বেলেগ অঞ্চলৰ কথা চিন্তা কৰিব নালাগে। কমচে কম চিথিলা অঞ্চলৰ আমাৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে, যিসকল অভিভাৱক আছে, যিবিলাক শিক্ষানুষ্ঠান বা শিক্ষা প্ৰতিষ্ঠান আছে, তেখেতসকলৰ লগত যাতে ভাল এটা কোঅৰ্ডিনেশ্যন মেইনটেইন কৰি শৈক্ষিক বাতাবৰণ সৃষ্টি কৰিব পাৰে, মই তাকেই কামনা কৰিলোঁ। ধন্যবাদ। আমি এইটোৱে ক'ম, সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন চিথিলা আঞ্চলিক সমিতিৰ উদ্যোগত যি আজি অনুষ্ঠানৰ আয়োজন কৰিছে, এই অনুষ্ঠানত প্ৰথমতে আমি আজি বিশ্বকবি নবীন্দ্ৰনাথ ঠাকুৰৰ 164তম জন্মদিন উপলক্ষে আমি আজি এই চিথিলাতে চিথিলা আঞ্চলিকৰ উদ্যোগত উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা সকলো ছাত্ৰ ছাত্ৰীলৈ আমি সম্বৰ্ধনা তথা অভিনন্দন পত্ৰ আমি জ্ঞাপন কৰিছোঁ। লগতে আমি ক'ব বিচাৰিছোঁ যে আমাৰ ইয়াত উপস্থিত সকলো ছাত্ৰ ছাত্ৰীসকলক যে সকলোৱে যেন আজি আমি ইয়াত সম্বৰ্ধনা দিছোঁ আৰু ভৱিষ্যতে যেন আৰু আমাৰ এই অঞ্চলৰ সুনাম কৰি আনিব পাৰে আৰু ভালকৈ ৰেজাল্ট কৰিব পাৰে, তাৰ কাৰণে আমি সংগঠনৰ ফালৰ পৰা আমি আহ্বান জনাইছোঁ। আৰু আমাৰ ইয়াত উপস্থিত আমাৰ সন্মানীয় অতিথিসকল উপস্থিত আছিল। তেখেতৰ ভিতৰত আমাৰ চিথিলা হাইস্কুলৰ প্ৰধান শিক্ষক, প্ৰাক্তন প্ৰধান শিক্ষক শ্ৰীযুত বীৰেন ৰায় মহাশয়, শ্ৰীযুত ধীৰেন বৰ্মন মহাশয় আৰু প্ৰধান শিক্ষক বিষ্ণুপদ শীল শৰ্মা মহাশয় আৰু আমাৰ চিথিলা হস্পিটেলৰ ডক্টৰ সন্মানীয়া শ্ৰীমতী ইৰাকী বাইদেউ মহাশয় ইয়াত উপস্থিত আছিল আৰু আমাৰ সংগঠনৰ চেণ্ট্ৰেল কমিটিৰ ভাইচ প্ৰেচিডেণ্ট সন্মানীয় শ্ৰীযুত গোপাল ঘোষ মহাশয় আৰু লগতে আমাৰ জিলা কমিটিৰ সভাপতি পানেশ সৰকাৰ মহাশয়, সম্পাদক সমর দাস মহাশয় আৰু আমাৰ বিভিন্ন সন্মানীয় ব্যক্তিসকলে উপস্থিত আছিল। সকলোৰে লগত লৈ আমি খুব সুন্দৰভাৱে আজিৰ আমি প্ৰগ্ৰামটো পাৰ কৰিছোঁ। গতিকে আমি আশা কৰিছোঁ যাতে আমি এনেকুৱা প্ৰগ্ৰাম আৰু কৰিব পাৰোঁ আৰু সকলোকে আজিৰ এই সভাৰ মাধ্যমেৰে সুন্দৰ ভৱিষ্যত উজ্জ্বল কামনা কৰি আমাৰ সভা ইয়াতে আমি ভংগ কৰিছোঁ। আজি আমাৰ 164তম বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্মদিন উপলক্ষে আমাৰ ইয়াত ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰতিমূৰ্তিত মাল্যগ্ৰহণ কৰিছে আমাৰ প্ৰাক্তন প্ৰধান শিক্ষক চিথিলা হাইস্কুল শ্ৰীযুত বীৰেন ৰায় মহাশয় আৰু বন্তি প্ৰজ্বলন কৰিছে আমাৰ চিথিলা হাইস্কুলৰে প্ৰাক্তন প্ৰধান শিক্ষক শ্ৰীযুত দ্বিজেন বৰ্মন মহাশয় আৰু লগতে ফকীৰাগ্ৰাম বাংলা স্কুলৰ প্ৰাক্তন শিক্ষক শ্ৰীযুত দিলীপ শাহ মহাশয় ইয়াত উপস্থিত আছিল। গতিকে আমি এই ৰবীন্দ্ৰনাথ ঠাকুৰৰ যি জন্মদিন উপলক্ষে আমি সকলোকে আমাৰ সংগঠনৰ ফালৰ পৰা আন্তৰিক প্ৰীতি আৰু শুভেচ্ছা জনাইছোঁ যে সকলোৱে যেন ৰবীন্দ্ৰনাথ ঠাকুৰৰ যি আদৰ্শ নীতি আছিল এইবিলাক যাতে সকলোৱে মানি চলে আৰু এইবিলাক যদি মানি চলে নিশ্চয় এদিন আমাৰ ছাত্ৰ ছাত্ৰীসকলক ভৱিষ্যতে এজন ডাঙৰ মানুহ গঢ় দিব পাৰিব বুলি আমি আশা কৰিছোঁ।